हेलो एवरीवन কি খবৰ সকলোৰে বিহু বন্ধ দুটা দিনৰ পিছত আজি স্কুললৈ ওলাইছো আৰু আজি মই পিন্ধিব লৈছো পাৰ্পল কালাৰ এযোৰ বহুত পুৰণা কাপোৰ কাৰণ আজি বলে মোৰ দিনটোৰ কাৰণে পাৰ্পল ভাল সো বৃহস্পতিবাৰ হলো পাৰ্পল পিন্ধিছো লগত কিন্তু হোৱাইট পিন্ধিছো দেই আৰু বহুতে চাগে ভাবি আছে কিয় বিহুৰ ভিডিও দিয়া নাই বা বিহু কেনেকৈ উদযাপন কৰিলো অকনমানো নেদেখুৱালো বুলি তাৰ আৰত কিবা এটা আছে মই বাৰু পিছত জনাম আৰু সেইদিনাখন মই ভিডিওত কৈছিলো যে আমাৰ টিকট হৈছে কলৈ যাম আপোনালোকক গেছ কৰিব দিছিলো বহুতে বহুত ধুনীয়া ধুনীয়া ঠাই গেছ কৰিছে পিছে মই গৈ আছো জগন্নাথ ধামলৈ আৰু বহুত বছৰৰ পৰিকল্পনাৰ পিছত অৱশেষত আমাৰ টিকেট হ'ল আৰু এয়া মই ওলাই মেলি ৰেডি হলো সেইদিনাখন এটা কমেন্ট পাইছো যে বাইদেউ আপুনি যেনেকৈ স্কুলে ধুনীয়াকৈ ৰেডি হৈ যায় ঠিক তেনেকৈ ল'ৰা ছোৱালীকো যাতে ধুনীয়াকৈ পঢ়াই আগুৱাই লৈ যায় কেৱল আপোনাৰ ইকোনমিক গ্ৰোথৰ কথা নাভাবিব বুলি নিশ্চয়কৈ মই কেৱল ইকোনমিক গ্ৰোথৰ কথা যদি মই ভাবিলোহেঁতেন তেনেহলে মই মোৰ ইউটিউব চেনেলটোত বহুত বেছি ফোকাস কৰিলোহেঁতেন যি কি নহওক অশেষ ধন্যবাদ এনেকুৱা মন্তব্যৰ বাবে